চাব পাৰিছে কক্ৰোচ জনতা পাৰ্টিৰ যোনজন প্ৰেচিডেণ্ট আহিছিলে ই আমাৰ ঘৰত আহিছিলে তাৰ কাৰণে আমি এটা দাৱা ৰাখিছোঁ চাইছে দাৱাইটো এইটো ফ্লাই স্প্ৰে এইটো মাৰাৰ লগে লগে একদম মানে প্ৰেচিডেণ্ট যোনজন এয়া চাওক কেনেকৈ এনকাউণ্টাৰ হৈ গ'ল চাইছেনে নাই ই নাজানে আমি যে বিজেপি কৰা মানুহ বিজেপিৰ ঘৰত এই কক্ৰোচ পাৰ্টি আহি গৈছে লগে লগ তাক একদম এনকাউণ্টাৰ কৰি দিছোঁ আমি স্প্ৰে মাৰি আপোনালোকৰ যদি লাগে এইটো মাৰিবৰ কাৰণে তেতিয়াহ'লে এইটো আপোনাৰ কণ্টেক্ট নম্বৰটো আছে আমাৰ যোগাযোগ কৰিব পাৰে গতিকে আপোনালোকে এইটো পাই যাব খুব কম দামত একদম গৰম মহ আৰু কক্ৰোচ যিমান আছে চব খতম হৈ যাব মাখিও যদি আপোনালোকৰ ঘৰত আছে একবাৰ স্প্ৰে কৰিব মাখিও নাইকিয়া হৈ যাব গতিকে আপোনালোকৰ কাৰোবাৰ যদি লাগে তে দাদাৰ নম্বৰত যোগাযোগ কৰিব পাৰিব কথা হ'ল তাক বাৰ বাৰ কৈছিলোঁ যে আমি বিজেপি কৰা মানুহ আমাৰ ঘৰত তেনেকৈ পাৰ্টি চাৰ্টি লৈ নাহিবি আমি কক্ৰোচ জনতা পাৰ্টিক আমি সমৰ্থন নকৰোঁ ই মানে বেছি দিগদাৰি কৰিছিলে তাৰ কাৰণে আমাৰ কথাটো মানা নাই গতিকে আমি এইয়া ফ্লাই স্প্ৰে যিটো আছে এইটো আনি পেলাই মাৰিলোঁ অসমৰ প্ৰডাক্ট লগালগ একদম মানে মৰি গ'ল কক্ৰোচ পাৰ্টি এই আৰু এটা মৰি গ'ল এয়া চাওক প্ৰেচিডেণ্টৰ লগত ছেক্ৰেটাৰী ইও আহি গ'ল আৰু ওলাব কথা হ'ল আমাৰ ঘৰত এই কক্ৰোচ পাৰ্টিৰ কোনো কাম নাই আমি বিজেপি কৰা মানুহ বিজেপি পাৰ্টি আহিব পাৰিব আমি কক্ৰোচ পাৰ্টিক আমি সমৰ্থন নকৰোঁ সেইকাৰণে আমি এয়া চাওক কি অৱস্থা কৰিছোঁ তাক একদম স্প্ৰে কৰি পেলাই যদি আপোনালোকে এই মেডিচিনটো লাগে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে মোৰ নাম্বাৰটো হ'ল 7002097320 এই নম্বৰত যোগাযোগ কৰিব পাৰিব আপোনালোকে মেডিচিন পাই যাব